হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। বনশ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ আঠখেলীয়া নামঘৰলৈ। পুৱাতে ওলাই আহিছোঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম ৰাম ৰাম। আৰু এইফালে ষ্টেণ্ডখন আমাৰ আঠখেলীয়া। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইফালে চাকি জ্বলাবলৈ যাম। কিমতে ভকতি কৰিব তোমাত, হৰি 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 হৰি, মই মোৰ সমতি নজানো তাৰ উপায়। কিমতে ভকতি কৰিব তোমাত, হৰি হৰি হৰি। তেল ঢলা হৈ গ'ল, চাকি জ্বলালোঁ, এইফালে তেল ঢালিলোঁ আৰু নামঘৰৰ ভিতৰৰ ভাগ আপোনালোকক দেখাই দিছোঁ ভালকৈ এবাৰ। এয়া মানুহ যথেষ্ট কম, অলপ দেৰি গৈছেগৈ আৰু বেছি হ'ব। এতিয়া পুৱাতে ইমান মানুহ নাই, বাহিৰত ক'ৰবাত ক'ৰবাত আছে আৰু। আপোনালোকক এবাৰ দেখাইছোঁ। এইফালে চাওক, এইফালে পবিত্ৰ ভাদ মাহৰ পবিত্ৰ দিন এটাতে আমি আজি আহিলোঁ। আপোনালোকেও আহক, আঠখেলীয়া নামঘৰ দৰ্শন কৰি যাওক। ভগৱানৰ আশীষ লৈ এটা ভাল দিন আহক, সকলোৰে তাকে কামনা কৰিছোঁ। আমিও ভাবোঁ ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিলোঁ, যাতে আমাৰ আহিব লগা দিনবিলাক শান্তিৰে পাৰ হওক। এতিয়া ব'লক পুখুৰীটো চাওঁগৈ, মই আপোনালোককো দেখাওঁ। পুখুৰীটো এবাৰ চাওক। এইফালে এজনী ইয়াতে ওলাইছে, সৰুজনী দেখিছেনে বাৰু? চাওক এইজনী। বহুত পানী হোৱাৰ কাৰণে আৰু কালিয়াদমন মূৰ্তি হয় যিহেতু, বাকী কেইজনৰ মূৰ্তি প্ৰায় অলপ অলপহে ওলাই আছে, লুকাই গৈছে। পুখুৰী চাৰিওফালৰ পৰিৱেশটো দেখাইছোঁ। এইফালে ফুল এইবিলাক, এইফালে বাথৰুম। আৰু এইফালে চাহ খোৱা ঘৰ। এইফালে ইয়াতে বহিব পৰাকৈ দুখন বেঞ্চ ৰাখিছে, ইয়াতে আপোনালোকে আহিলে বহিব পাৰিব ধুনীয়াকৈ। এইফালে পুখুৰীলৈ যোৱা এয়া কাছ। এইফালে এখন শৰাই, এই চাইডে এখন আৰু এই চাইডে। আৰু ইয়াতে যিসকল ভকত মানে ইয়াত দায়িত্বত থাকে, তেওঁলোকৰ খোৱা ঠাই। এইফালে আমাৰ প্ৰসাদ জ্বলে। এইফালে এইকেইজন ভকতে পূৰা কটাত ব্যস্ত। এয়া আমাৰ প্ৰসাদ লোৱা হৈ গ'ল। আৰু এইকেইটা ঘৰতে মানুহ থাকে। আৰু এইটো আঠখেলীয়া নামঘৰৰ কাৰ্যালয়, আৰু এইটো মেইন কাৰ্যালয় ভাগ। এই ভাগ নতুনকৈ বনাইছে, প্ৰায় সম্পূৰ্ণ হ'লেই। আমি নামঘৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। তাৰপিছত এইফালে আছে অতিথিশালা। এইটো এবাৰ সন্মুখৰ পৰা আপোনালোকক দেখাই দিম। আপোনালোকক আহিব, যদি মানে দূৰ জেগা হয় তেনেহ'লে ইয়াতে থাকি আঠখেলীয়া নামঘৰ দৰ্শন কৰি যাব পাৰিব। বাইদেউ পিছত ব্যস্ত।
এই আঠখেলীয়া নামঘৰ কাষতে থকা অতিথিশালাটো আপোনালোকে যদি আঁতৰৰ পৰা কোনোবা আহিব বিচাৰে তেনেহ'লে ইয়াতে থাকি খাই বৈ এই আঠখেলীয়া নামঘৰ ভালকৈ মানে দৰ্শন কৰি যাব পাৰিব। যদি আহিব বিচাৰে ইয়াতে থাকিব পাৰিব, আহিব আপোনালোকেও। ব'লক এতিয়া আমি ক'লৈ যাম? চাহ খাবলৈ। আমি এখন হোটেলতে সোমালোঁ, সোমাই চাহ খালোঁ। আপোনালোকেও যদি আহে আঠখেলীয়ালৈ হোটেল মিলিজুলিত সোমাব আৰু চাহ মিঠাই যি খাই পৰঠা খাই যাব। আমাৰ খুৰাৰ দোকানতে আঠখেলীয়া নামঘৰলৈ আহিলে আপোনালোকৰ ইয়াতে সোমাই যাব। আৰু এয়া খেলা বস্তু, এইফালে ময়ূৰ পাখি। আপোনালোকৰ আহিব, আহিলে ইয়াতে সোমাব। এইফালে এইটো খেলনা সামগ্ৰী সকলো আছে ইয়াতে। এইফালে এয়া জুনুকা, সৰু সৰু ল'ৰা ছোৱালীৰ খেলনা সামগ্ৰী। আপোনালোকে আহিব ইয়াতে এইবিলাক ল'ব। আৰু এইফালে এয়া গদা, এয়া ময়ূৰ পাখি, ফটো, পুতলা খেলা সামগ্ৰী এইবিলাক, বল। এজন আমাৰ খুৰা দোকানী। এয়া দুটা ময়ূৰ পাখি লৈ আহিলোঁ নামঘৰৰ গুৰিবা কিনি। আৰু এইফালে আঠখেলীয়া মন্দিৰভাগ এদিন আপোনালোকক দেখাম আৰু আপোনালোকেও আহিব। আঠখেলীয়া নামঘৰলৈ যোৱা ৰাস্তা দুটা আমাৰ এইফালে দি গ'লে মানে আমাৰ ঘৰৰ পৰা ওচৰ হয়, আৰু ইফালেদি বহুত এপাক ঘূৰিব লাগে গেটেদি। আজিৰ ভিডিঅ'টো ইমানেই, ইমানতে